শ্ৰদ্ধাৰ চিৰনমস্য কাব্যপ্ৰেমী শ্ৰোতামণ্ডল আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদতে জীপাল হোৱা মোৰ এই আবৃত্তিৰ প্ৰেজত আজি নিবেদিছোঁ বাস্তৱ ঘটনাৰ ওপৰত ৰচিত শিৱসাগৰ জিলাৰ নামটিৰ পৰশমণি দত্তই ফুলকুমলীয়া বয়সতে পখিলাখেদা বয়সতে কৰা জীৱন সংগ্ৰামৰ ওপৰত আধাৰিত মোৰ এটি স্বৰচিত কবিতা। শিৰোনাম অমানৱতাত বিধ্বস্ত ঘৰখনত মই। কবি ও আবৃত্তি হেমন্ত কুমাৰ, শিশুশিল্পী মৌচুম ৰাজখোৱা। দেদাই, দেদাই, দাংবডি আছে, ধনিয়া আছে, ল'ব নেকি? দেদাই, দেদাই। কৈয়ে অলিয়ে গলিয়ে বজাৰে বজাৰে মাৰ সতে চাইকেলখন ঠেলি ঘূৰি ফুৰি দিনান্তৰৰ আচলত বান্ধো আমাৰ কৰ্মৰ সৌন্দৰ্য। স্বাৰ্থপৰ কেইটাৰে মুখত কোনোদিনেই নেদেখোঁ কলিজা হাত পৰা মধুৰ তম্মাত। তথাপিও অসমৰ্থ কেকাইৰ মুখত জিলিকাবলৈ চেষ্টা কৰোঁ পূৰ্ণিমাৰ জোন। ঐ, তোৰ বাপেৰ নাই নেকি অ? কঁঠাল ঠেকেচা দিয়ে মাতত গোমা আকাশখন মূৰতে ভাগি পৰে। বুকুখনো বিষাবলৈ ধৰে। কিয় জানে? দুখৰ চোলাটো পিন্ধাবলৈকে যে তহঁতৰ দৰে মানুহে দেউতাক মাৰি পেলালে। কেতিয়াবা উগ্ৰ ৰক্তই নীল হীৰা বগাই মন মগজু উত্তপ্ত কৰি তোলে। তথাপিও মাৰ সতে কোৰখনেৰে আজৰি ঘ্ৰাণ সিক্ত শাক কেইটালৈ প্ৰতিদিনেই কৰোঁ জীৱনৰ যুঁজ। কাৰণ মা আৰু কেকাই হেতা পৰা মুখত জোনাক চাবলৈকে এই সৰু হাতুৰিৰে অপান চেষ্টা কৰোঁ ভাঙি যাবলৈ ডাঙৰ ডাঙৰ শিল।